বন্ধুসকল, আজি সৰস্বতী পূজা আৰু আমাৰ কলেজত আজি সৰস্বতী পূজা পালন কৰা হ'ব। তাৰ বাবে আমি কলপাত কাটিবলৈ গৈ আছোঁ। আমাৰ কলেজৰ পৰা কলপাত কটাৰ দায়িত্বটো দিছে, সেইকাৰণে আমি কলপাতটো কাটি পিনি কলেজলৈ লৈ যাম। ইফালে জয়ন্তই কলপাত কাটি আছে। দীঘল লাকতি এটা বনাই লোৱা হৈছে কলপাত কাটিবলৈ। বহুত সুখত আছে কলপাতবোৰ। আমি এইটো চাইডে গৈ আছোঁ, আকৌ কলপাত কাটিবলৈ। এইটো চাইডে পাতবোৰ অলপ বেয়া হৈ আছে, সেইটো কাৰণে আমি এইটো চাইডে গৈছোঁ। তাৰ পৰা কাটিম আমি কলপাত। কাটি হৈ গ'ল। এতিয়া আমি কলপাতবোৰ অলপ ধুই থ'ব লাগিব, তাৰপিছতহে আমি কলেজলৈ লৈ যাব পাৰিম। আহক আমি এতিয়া কলপাতবোৰ ধুই আহোঁ। আমাৰ কলপাত কাটিও হৈ গ'ল আৰু ধুই পিনিও হৈ গ'ল। এতিয়া আমি এইটো কলেজলৈ লৈ যাব লাগিব। তাৰপিছতে কলেজত গৈ আমি কি কৰোঁ এইবোৰ আপোনালোকক দেখুৱাম। আজি সৰস্বতী পূজাৰ বাবে আমি আজি কলেজলৈ গৈ আছোঁ। আহক আমি কলেজলৈ যাওঁ আৰু আপোনালোকক পৰিৱেশবোৰ দেখুৱাওঁ। কলেজত এখন হলি আইলেণ্ড স্কুল। আমি কলেজলৈ গৈ আছোঁ। কলেজত আমি পামহি আৰু অলপ পিছতে কলেজ পাম। তাৰপিছত আপোনালোকক কলেজৰ পৰিৱেশটো দেখুৱাম। কেনেকৈ কলেজৰ গেটৰ ওচৰত পালোঁ আৰু এতিয়া আমি ভিতৰত সোমাম। কলেজৰ ভিতৰৰ পৰিৱেশ। প্ৰসাদৰ কি আয়োজন হৈছে সেয়া চাই আহোঁগৈ, কিহৰ আয়োজন চলি আছে ভিতৰত।
আমি ছাৰক লগ পাৰোঁ, ছাৰৰ পৰা আজিৰ দিনৰ এটা মাহাত্যৰ বিষয়ে জানিব বিচাৰিছোঁ। আজি দিনটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা স্মৰণীয় দিন। আজিৰ দিনটোতে তেওঁলোকে সৰস্বতী বিদ্যা অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱী তেওঁলোকে উপাসনা কৰে। কিন্তু এতিয়া কিন্তু সৰস্বতী পূজাৰ যিটো স্বৰূপ সেইটো আমাৰ ইমান ভাল নলগা হৈছে। মানে এতিয়া সাজ পোছাকৰ ওপৰত গুৰুত্ব বেছি দিয়া হৈছে। কিন্তু আচলতে এইটো ইমান ভাল দিশ নহয় বাৰু। কিন্তু আমি আচলতে যিটো দিশৰ ওপৰত গুৰুত্ব দিব লাগে তাৰপৰা আমি আঁতৰি অহা নিচিনা এটা আমাৰ বৰ্তমান আমি দেখিছোঁ। এইটো ইমান ভাল লগা নাই। তথাপিও তাৰ মাজতে বাচক বনীয়া এচামে হয়তো আগৰ যিটো পৰম্পৰা, যিটো পবিত্ৰতাটো এই পূজাৰ, এই পবিত্ৰতাটো ধৰি ৰাখিছে, সেইটো আমি অনুভৱ কৰিছোঁ। বিশেষভাৱে আজিৰ দিনটো সেই যিসকলে ধৰি ৰাখিছে তেওঁলোকৰ কাৰণে হ'লোঁ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু আমি ধামখুমীয়াত সোমাই মানে বিশেষকৈ আমি নিজকে হেৰুৱাই দিব নালাগে। আমাৰ নিজস্বটো আমি বিচাৰি ৰাখিব লাগে, নিজস্বটো আমি জীয়াই ৰাখিব লাগে, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ।